মোৰ এখন গাড়ী আছে মোৰ এখন গাড়ী আছে হয় নহয় এতিয়া তুমি এইটো কেনেকৈ কবা মোৰ এখন গাড়ী আছে হয় নহয় ইয়াত কোনো কাম হোৱা বুজাইছে নেকি নহয় তেতিয়া এখনক ইংৰাজীত কেনেকৈ কবা মোৰ এখন গাড়ী আছে তোমালোকে দেখা ইয়াতেই ভুল কৰিবা মোৰ মানে মাই হয় নহয় কিন্তু মই আগতে কৈছো মাই কেতিয়াও সাবজেক্ট হিচাপে ব্যৱহাৰ নহয় মোৰ কালি কৈছিলো মোৰ যদি আহে মোৰ আমাৰ তোমাৰ এইবোৰ আহিলে লগত এটা নাউন আহিব লাগিব কি আহিব লাগিব নাউন কিবা বস্তু আহিব লাগিব মাই কাৰ আহিব লাগিব মোৰ গাড়ী হ'ব লাগিব ইয়াত মোৰ গাড়ী কোৱা নাই মোৰ এখন গাড়ী আছে কৈছো বুজি পাইছা মোৰ গাড়ী গলে মোৰ গাড়ীখন ৰঙা বুজি পাইছা মোৰ গাড়ীখন নীলা বুজি পাইছা মোৰ গাড়ীখন ধুনীয়া তেতিয়া হ'ব মাই কাৰ তেতিয়া হ'ব মাই কাৰ ইয়াত কৈছো মোৰ এখন গাড়ী আছে মোৰ বা আমাৰ এইবোৰ সদায় কি নাউনৰ লগত ব্যৱহাৰ হয় ইয়াত যদি কৈছো মোৰ যদি তুমি সাবজেক্ট ডাইৰেক্ট মাই সাবজেক্ট ল'ব নোৱাৰা বুজি পাইছা মাই ফাদাৰ মাই কাৰ এনেকুৱা ল'ব পাৰিবা গতিকে ইয়াত সাবজেক্ট তুমি কি ল'বা আই ইয়াত আইয়ে বুজাব কি বুজাব আইয়ে বুজাব আৰু কি আছে মোৰ আছে আইৰ লগত তুমি আই হল ফাৰ্ষ্ট পাৰসন হয় নহয় ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসনৰ এইবোৰৰ লগত হেভ এজৰ মাজত হেভ টু ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় হেভ বা এজ এ কিবা এটা বস্তু আছে বুজায় যেতিয়া মেইন ভাৰ্ব প্ৰেজেন্ট পাৰফেক্টত ইউজ নহয় তেতিয়া আছে বুজায় আৰু আইৰ লগত কি ব্যৱহাৰ হয় হেভ ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় আই হেভ মোৰ আছে আই হেভ মোৰ আছে বুজি পাইছা কি আছে এখন গাড়ী এ কাৰ আই হেভ এ কাৰ আই হেভ এ কাৰ বুজি পাইছা আমাৰ এখন বাছ আছে কি কৈছো আমাৰ এখন বাছ আছে আমাৰ মানে কি আমাৰ মানে আৱাৰ আমাৰ এখন বাছ আছে এতিয়া আৱাৰটো সাবজেক্ট ল'ব নোৱাৰিবা কোৱাচোন কেনেকৈ লিখিবা কি আছিল উই কি হ'ব আৱাৰৰ মেইন সাবজেক্ট কি উই আৱাৰৰ মেইন সাবজেক্ট কি উই আমি আমাৰ এখন বাছ আছে কেনেকৈ কম এতিয়া কোৱাচোন উই হেভ এ বাছ কি কম উই হেভ এ বাছ আমাৰ এখন বাছ আছে কেনেকৈ কম উই হেভ এ বাছ উই হেভ এ বাছ